good morning, happy Diwali. So, আজি Diwali নহয় অহাকালি আজি কিবা আজি হল হেৰি কালি আছে ধনতেৰাছ তো আজি Diwali নহয় অহাকালি কিবা আৰু ধনতেৰাছ নাজানো আৰু তো ধনতেৰাছ আজিও চাগে তো কালি ধনতেৰাছত আমি সৰু বস্তু মেটেল কিনিব লাগে বোলে তো মেটেল মানে কি আৰু পইচা পইচা নাই তো সোণ চোনটো কিনা নাই ইয়াতে আছে বস্তুটো মই দেখাইছোঁ সৰু খৰা এখন ভাল লাগিলে কিনি দিলো বেছি নহয় 300 rupees only আৰু এইটা এইটো আৰু এইটো হংস কি চাল চলে দুটা পায় আৰু দুটা ললো তো এতিয়া আমি ব্ৰেকফাষ্ট কৰিম মজা আছে ব্ৰেকফাষ্ট কৰাৰ আগত চাহটো খাই লওঁ আজি ব্ৰেকফাষ্ট প্ৰ'ছো মিলেট এইটো খাই পোৱা নাই এইটো কণী ধান বুলি কয় আৰু চ' কেনেকৈ বনায় সেইটো বুজি পোৱা নাই দালিয়া টাইপ বনাবলৈ লিখাই আছে প্ৰ'টিন গ্লুটেন ফ্ৰী আজিকালি চব গ্লুটেন ফ্ৰী গ্লুটেন আগতে মানে গমেই নাপাইছিলে ত' এইটো বনাওঁ এইটো ব্ৰেকফাষ্ট হিচাপে খাম এইটো আজি ত' মিলেটটো হৈ গ'ল চাউলৰ নিচিনাকৈ মানে অলপ চুজি ষ্টাইলত বনাই দিলোঁ দেই এইটো হেল্ডি চইচৰ পৰা গৈ অলপ মিঠা চইচ হৈ গ'লগৈ লাষ্টত ব্ৰেকফাষ্ট ব্ৰেকফাষ্টটো ৰেডি এইটো মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম আৰু আজিলৈ খাই বনাই দেই মিলে ভাল হৈছে খাবলৈ এইটো তাৰমানে one of the healthiest breakfast diabetes patient hok sugar patient hok সিহঁতৰ কাৰণে কিন্তু এইটো বস্তু বৰ্তমান এইটো হেল্ডি নহয় এইটোত তাৰমানে আপোনাৰ চেনিৰ পৰা লৈ মিল্ক মেড ঘি চব দিয়া আছে ত' এইটো মানে টেষ্টি হেনত হেল্ডি গধূলি এক্সাৰচাইজ কৰি দিম কি আছে ত' দিনত আকৌ লাঞ্চ কৰিব আমি বাহিৰলৈ যাওঁ নেকি প্লেনিং এটা আছে এইটো খাই পেলাই যাম লাগে কিছুমান চুজি নিচিনাকৈ বনাই বনাম প্ৰেছাৰ কুকাৰত বইল কৰি ল'লে মই ভাত বনোৱাৰ নিচিনাকৈ তাৰপিছত মিঠা কৰি চুজি নিচিনাকৈ বনাই দিলে টাউনটো এইটো কণী ধান যে অলপ টান হৈ থাকে সেইকাৰণে যদি গোটেই ৰাতিটো সিজাব পাৰে ভিজাই থৈ দিব পাৰিলেতো ভালেই যদি নহয় এনেকৈ প্ৰেছাৰ কুকাৰত দি খাই দিব বঢ়িয়া ফুলজাৰি হা অঁ কিঙিনক দি দিম ফুলজাৰি এইটো 4টা ল'লোঁ লেণ্টাৰ্ণ অঁ হৈ যাব একো লাগিব নেকি আৰু দি দিব ৰাইজ তো আমি আহি গৈছোঁ চাকদে ধাবা নেশ্যনেল হাইৱে লাঞ্চ কৰিবলৈ মোৰ লগৰ এটা আহিছে ফেমিলিৰ লগত চ' আজি লাঞ্চটো ইয়াতে কৰি দিওঁ কি খাওঁ নাজানো আৰু ষ্টাৰ্ট কৰি দিওঁ আৰু ব'লক এইটো তন্দুৰী এইটো ফ্ৰাই এই আমাৰ গেষ্ট মোৰ বন্ধুৰ ফ্ৰেণ্ড ফ্ৰেণ্ড নহয় ৱাইফ খেলি মেলি হৈ গ'ল এতিয়া আমি খাওঁ আৰু বন্ধুটো পঢ়ি গৈছে বন্ধু নাই মোৰ বন্ধুটো আহি পাইছে আমি তন্দুৰী খাই দেখাম ন খাচোন কেনেকুৱা লাগিছে ক এইটো চিকেন ফ্ৰাইটো নেকি ন এইটো ফ্ৰাইটো নেকি তন্দুৰীটো তন্দুৰীটো লেগ পিচটো টেষ্টাৰ বঢ়িয়া আহিব পাৰে মানুহে খাব পাৰে আমাকতো চাকৰি ভিডিঅ'টো চাই কিবা ফ্ৰীতে খুৱাই দিয়ে হেল্ল' চিকেন চাকদেত খাই আহিলোঁ তন্দুৰীটো বহুত টেষ্টি আছিলে আৰু যোনটো চিকেন ফ্ৰাই সেইটো অলপ বেলেগ আছিলে ডিফাৰেণ্ট টাইপ নৰ্মেল চিকেন ফ্ৰাই নিচিনা আছে বহুত টেষ্টি চফ্ট একদম তন্দুৰীটো ইভেন চফ্ট ফ্লেভাৰটো বেলেগ চ' নগাঁও টাউনততো তন্দুৰী পায় বহুত কিন্তু অলপ যদি আউটস্কাৰ্টত খাব বিচাৰে টাউন অলপ ভাল এম্বিয়েঞ্চ ভাল মানে কি অলপ বহা মেলা দোকান
যেনেকুৱা চাকডেত আহিব পাৰে চাকডেত তন্দুৰীটো ৰিয়েলি টেষ্টি চিকেন ফ্ৰাইটো ভাল বাকী বস্তু কৈছোঁ মেনিউখনৰ 100% যদি মেনিউ আছে গোটেইখিনি বস্তু নাথাকে কেতিয়াবা এই দিনৰ সময়ত অলপ কম থাকে চাগে আই ডোন্ট নো কিন্তু যদি বনাই যোনটো প্ৰিপাৰেশ্যন ইট ৱাজ ৰিয়েলি টেষ্টি তো ভাল লাগিলে আজি তো সার্ভিসটো কোন হেৰি কি হয় সার্ভিসটো বাৰু মানে কি আৰু মানুহ নাই যে আচলতে কম কাৰণে চাগে ৱেটাৰ কম আছিলে সেইকাৰণে আজি দিৱালী টাইম চাগে সেইকাৰণে মানুহ কম আছিলে আৰু কিন্তু বাকী ফুড কোৱালিটি ৱাজ ভেৰি গুড টেষ্ট ৱাইজ চ' যদিহে খাব পাৰে আহিলে নিজে গমেই পাব টেষ্টটো পাই যাব চ' তন্দুৰী এণ্ড চিকেন ফ্ৰাই বঢ়িয়া একদম আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আৰু চবৰলৈ আমি আজি দিৱালী শুভকামনা জ্ঞাপন কৰিছোঁ হেপী দিৱালী বাই বাই বাই